স্বাগতম জনাইছোঁ মোৰ ব্লগলৈ সকলোকে। নমস্কাৰ। আজি আমি মাছ মাৰিব গৈ আছোঁ সকলোৱে, গাঁৱৰ ল'ৰাকেইটাই মিলি। আমাৰ ওচৰতে পল্লা নদী এখন আছে, সেইখনত আমি আজি মাছ মাৰিম। এই আমাৰ জাল, এইফালে মাছ ধৰা মানুহটো শ্বাহানুৰ। আমি এতিয়ালৈকে কেতিয়াও যোৱা নাই, আমাৰ 3জন মানুহৰহে এক্সপিৰিয়েঞ্চ আছে, বাকী কেইটাৰ একদম এক্সপিৰিয়েঞ্চ নাই। এইজন হ'ল এক্সপিৰিয়েঞ্চৰ নাম্বাৰ 1 মানুহ, মাষ্টৰ, মাছ মৰাৰ মাষ্টৰ এইজন। তো আগলৈ আপোনাক দেখুৱাই থাকিম কেনেকৈ আমি মাছ মাৰোঁ, কি কৰোঁ। ভিডিঅ'টো চাই থাকিব আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈকে শ্বেয়াৰ কৰিব। আমি নদী পাই গ'লোহি। এইটো নদীত আমি মাছ মাৰিম এতিয়া। এইটো পুখুৰীত ডাঙৰ যোনটো জাল ইউজ কৰি মাছ মৰা হয়, চেম জালটো আমি ইউজ কৰি ইয়াত মাছ মাৰিম। এইটো পল্লা নদী, হেৰিৰ পৰা আহিছে, ভূটানৰ পৰা আহিছে, মানাস নেশ্যনেল পাৰ্ক হৈ এইফালে গৈ ক'ত পৰিছে এইটো নাজানো। ইলিছ মাছ নাপায় ৰে ইয়াত, পল্লা নদীত ইলিছ মাছ নাপায়। যাত্ৰা হৈ যাব। এইটো আমাৰ প্ৰথম ক্ষেত্ৰত মাছ আহি গৈছে। এই আপোনাক দেখাই আছো। এইটো চাওক, এইটো কি জানে, এইটো মাইকং। আহি আমি পালোঁ, এইখিনি মাছ পাইছোঁ। ভাল ডাঙৰ মাছ, নদীৰ মাছ। ইয়াতকৈ টেষ্টি মাছ হয়তো অসমত পোৱা নাযাব, চেলেঞ্জৰ লগত ক'ব পাৰোঁ। একদম তামাম টেষ্টি। কিন্তু দুখৰ বিষয় হ'ল এই মানুহটোৱে সাঁতুৰিব নাজানে, এইফালে ময়ো সাঁতুৰিব নাজানো। সেইকাৰণে আমাৰ বাকীকেইটাই এইফালে গৈ উঠাই আছে জাল আৰু আমি এইফালে বহি আছোঁ। নদীত বহুত পানী, সেইকাৰণে এটাকৈ আপোনাক মাছ দেখাইছোঁ। এইটো এটা পুঠি টাইপৰ মাছ, এইটো ডাঙৰটো, এইটো এটা আকৌ ডিফাৰেণ্ট টাইপ, এইটো এটা বহুত ধুনীয়া মাছ। এইটো এটা ফুলা মাছ। এইটোক আমি কি ফুলা মাছ, কি মাছ বুলি কওঁ? ফু দিলে ফুলি যায়। এইটো খং, আমি সৰুতে কোৱাছিলোঁ এইটো মাছক। বহুত ঔষধ বনাব পাৰি। খং উঠিলে বোলে ফুলি যায়। মাছ সমাপ্ত। এইখিনি মাছ আমি পাইছোঁ, চাওক। বেছি পোৱা নাই, চৌগল লুকা নোৱাৰি। তোৰতো এক্সপিৰিয়েঞ্চ বেছি না। কি হ'ব, গৰু এটা যাই আছে, কাম নাই। মাছ মৰা ইমান ইজি কাম নহয়, যিহেতু আমি নৰ্মেলি এইবোৰ কাম নকৰোঁ। আমাৰ কাৰণে বহুত কষ্টকৰ মাছ মৰাটো। তথাপি পাইছোঁ, 1-1.5 কিলোমান পাইছোঁ, 4, 5, 6, 7 জনে। এতিয়া আমাৰ মাছ ভগোৱাৰ কাৰ্যসূচী। কিমানকৈ পৰিব? কিমানকে মানে 1 কিলো মান পৰিব নেকি? এজনৰ এজনৰ 1 কিলো ক'ত মাছ হ'ব ইয়াত? ঘৰত যাইতো ক'ব লাগিব না, এইখিনি ভাববা লাগব। মাছ পোৱা নাই। ভিডিঅ'টো ভাল লাগিছে, আপুনি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। ধন্যবাদ।